নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। জীৱনটোত প্ৰেৰণা পোৱাৰ লগতে জীৱনত সফলতা পাবলৈ আচাৰ্য চাণক্য কেইটামান প্ৰেৰণাদায়ক নীতি আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। কোনো ব্যক্তি তেওঁৰ কৰ্মৰ কাৰণে মহান হয়, তেওঁৰ জন্মৰ কাৰণে নহয়। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতলৈ উপহাস কৰিব নালাগে, কাৰণ সময়ৰ ইমানেই শক্তি আছে যে সাধাৰণ কয়লা টুকুৰা এটাও হিয়ালৈ পৰিৱৰ্তন কৰিব পাৰে। এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলেই মৃত্যুবৰণ কৰে। তেওঁ ভাল আৰু বেয়া কৰ্মফল নিজেই ভোগ কৰে আৰু তেওঁ অকলেই স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰে। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱে নাই। মূৰ্খ ব্যক্তিৰ পৰা বাহ লোৱাতকৈ এজন জ্ঞানীৰ পৰা গালি শুনাই ভাল। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। শিক্ষা সকলোতকৈ ভাল মিত্ৰ। এজন শিক্ষিত ব্যক্তিয়ে সকলো ঠাইতেই সন্মান পায়। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন। তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰু প্ৰয়োজন। যিকোনো এটা কাম কৰাৰ আগত প্ৰথমে নিজকে 3টা প্ৰশ্ন কৰিব লাগে। প্ৰথম, মই কামটো কিয় কৰিছোঁ? দ্বিতীয়, ইয়াৰ পৰিণাম কি হ'ব? তৃতীয়, মই সফল হ'ব পাৰিমনে? যেতিয়া এই 3টা প্ৰশ্ন ভাবি চিন্তি শুদ্ধ উত্তৰ পাব, তেতিয়া আগবাঢ়ি যাব। আজিলৈ ভিডিঅ'টো ইমানেই। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ জীৱনত অলপ হ'লেও প্ৰেৰণা আগবঢ়াব। সঁচাকৈ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব আৰু শেষত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।